নমস্কাৰ অন্যটা ইন্টাৰেষ্টিং আৰু ইনফৰ্মেটিভ ভিডিঅ'লৈ আপোনালোকক আদৰণি জনাইছো বন্ধুসকল আপোনালোকে অৰুণোদয় 3.0 কিস্তি নিশ্চয় পাই আছে কিন্তু আপোনালোকে এই অৰুণোদয় 3.0 কিস্তিসমূহ নিয়মীয়াকৈ পাই থাকিবৰ কাৰণে কেইটামান আপোনালোকে গুৰুত্বপূৰ্ণ কাম কৰিব লাগিব যদি আপোনালোকে এতিয়ালৈকে যদি এই গুৰুত্বপূৰ্ণ কাম কেইটা কৰা নাই তেনেহলে আজিৰ ভিডিঅ' আপোনালোকে শেষলৈকে চাব আপোনালোকে যদি পোনপ্ৰথমবাৰৰ বাবে মোৰ এই চেনেলটোত আহিছে তেনেহলে মোৰ ভিডিঅ'বিলাক আপোনালোকে নিয়মীয়াকৈ চাই থাকিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি থৈ যাব বন্ধুসকল পোনপ্ৰথমে আপোনালোকক জনাব বিচাৰিছো যে আপোনালোকৰ ডিবিটি থাকিব লাগিব তাৰমানে একাউণ্ট বিলাকত আপোনালোকে আধাৰ লিংকেজ কৰিব লাগিব বন্ধুসকল এইকেইদিন আপোনালোকে ফেচবুকে হওক বা ইউটিউবে হওক সকলোতে আপোনালোকে দেখা পাই আছে যে অৰুণোদয় 3.0 কিস্তিসমূহ আপোনালোকে পাবলৈ হলে কেইটামান নিয়মৰ ভিতৰত আপোনালোকে থাকিব লাগিব আপোনালোকে আজি এই ভিডিঅ' যদি আপোনালোকে সম্পূৰ্ণকৈ শেষলৈকে যদি চাব বিচাৰে তেতিয়াহলে সকলোবিলাক কথা গম পাব আপোনালোকে পোনপ্ৰথমে সকলোৰে একাউণ্টত আধাৰ লিংকেজ কৰিব লাগিব যিসকল মানুহৰ এতিয়ালৈকে একাউণ্টত আধাৰ লিংক নাই সেই সকলো মহিলাই হওক বা পুৰুষেই হওক আধাৰ লিংকেজ কৰিব লাগিব তেতিয়াহে কিবা এটা আঁচনি যদি আপুনি পায় অন্তত আপুনি ডিবিটি লাভ কৰিব এতিয়াৰ পৰা আপোনালোকে বেংক একাউণ্টত যদি আপোনালোকৰ আধাৰ লিংকেজ নাই আপোনালোকে আধাৰ লিংক কৰাই ল'ব অতি সোনকালে দ্বিতীয়তে আপোনালোকৰ কথাটো হ'ল যে আপোনালোকৰ সকলোৰে ঘৰত যি আধাৰ কাৰ্ড আছে অৰুণোদয় 3.0 কিস্তিসমূহ যদি পাবলৈ হয় তাত আপোনালোকে জমা দিব লাগিব তাৰমানে লিংক কৰিব লাগিব আপোনালোকে 3 নম্বৰতে আৰু এটা বস্তু গুৰুত্ব দিব লাগিব আপোনালোকৰ যদি স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ যদি নাই আপোনালোকে স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰখন উলিয়াই ল'ব লাগিব ধৰি লওক এই স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰখন আপোনালোকৰ সকলোৰে গাঁও প্ৰধান থাকিব গাঁও প্ৰধান বিলাকে আপোনালোকক দিব এতিয়াৰ পৰা আপোনালোকে যদি কোনোবা পৰিয়ালত অৰুণোদয় যদি পায়ো আছে বা অৰুণোদয় তেওঁলোকে লৈ আছে যিসকল মানুহৰ ঘৰত চৰকাৰী চাকৰি আছে সেই সকলে কিন্তু এতিয়াৰ পৰা অৰুণোদয় কিস্তি লাভ নকৰিব পাৰে কিয়নো তেওঁলোকে চৰকাৰৰ পৰা এটা মাহিলী দৰমহা পায় আপুনি ধৰক অৰুণোদয় কিস্তি আগত আপোনাৰ ঘৰখন দুখীয়া আছিলে আপুনি চৰকাৰৰ পৰা সুবিধা লাভ কৰি আছিল কিন্তু এতিয়া আপোনালোকৰ ঘৰত কোনোবা ল'ৰা ছোৱালীয়ে চাকৰি পাইছে সেই সকল কিন্তু মহিলাই এতিয়াৰ পৰা অৰুণোদয় 3.0 লাভ নকৰে আৰু আপোনাক যেতিয়াই এই ডকুমেন্টছ কেইটা আপোনালোকে বিচাৰিব বা যেতিয়াই আপোনালোকক এই কাম কেইটা কৰিবলৈ ক'ব আপোনালোকে কিন্তু সেই সময়ত এইখিনি কাম কৰিব লাগিব ধৰি লওক আপোনাৰ আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট লিংক কৰিব লাগিব তাত ডিবিটি আপুনি পাব লাগিব বা আপুনি চৰকাৰৰ ঘৰত যদি কিবা আপোনাৰ ঘৰত যদি চাকৰি পাইছে সেই চাকৰি পোৱা কথা আপুনি জনাব লাগিব বা আপোনাৰ এখন স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ উলিয়াই থব লাগিব তেতিয়া আপোনালোকে অৰুণোদয় 3.0 কিস্তিসমূহ লাভ কৰিবলৈ সক্ষম হ'ব এতিয়াৰ পৰা আপোনালোকৰ এটা কথাই ভাল কথা হ'ল যে আপোনাৰ ঘৰত যদি দুগৰাকী মহিলা আছে দুইগৰাকী মহিলাই যদি চাকৰি নকৰে বা তেখেতৰ পৰিয়ালত যদি চাকৰি নাথাকে সেই সকল মহিলাই এতিয়াৰ পৰা অৰুণোদয় কিস্তি লাভ কৰিব আপোনালোকে এপ্লাই কৰিব পাৰিব কিন্তু মনত ৰাখিব আপোনালোকৰ প্ৰত্যেকৰে ৰেচন কাৰ্ড লাগিব ৰেচন কাৰ্ড যদি এতিয়াও আপোনালোকৰ নাই অতি সোনকালে আপোনালোকে ৰেচন কাৰ্ড বনাবৰ কাৰণে যোগাযোগ কৰিব পাৰিব যেতিয়া আমাৰ ৰেচন কাৰ্ড বিভাগৰ ৰেচন কাৰ্ডসমূহ দিব বিচাৰিব তেতিয়াহে খালি এপ্লাই কৰিব এতিয়াই এপ্লাই কৰি হুলস্থুল নকৰিব তেওঁলোকে খবৰ দিব সেই সময়ত আপোনালোকে ৰেচন কাৰ্ডবিলাক এপ্লাই কৰিব পাৰিব বন্ধুসকল এনেকুৱা ধৰণৰ ইণ্টাৰেষ্টিং ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে মই পুনৰবাৰ কৈছোঁ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো প্ৰেছ কৰি দিব